হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ আৰ এডুকেশ্যন চেনেল। আজি এই ভিডিঅ'টোত আলোচনা কৰিব ওলাইছোঁ অসমীয়াৰ স্বৰবৰ্ণ কেনেকৈ লিখা হয়, অসমীয়াৰ স্বৰবৰ্ণ কেনেকৈ লিখিলে, কোন পদ্ধতিত লিখিলে, কি কৌশলেৰে লিখিলে আমি লিখাৰ স্পীডটো আমি ভালকৈ বঢ়াব পাৰোঁ আৰু ল'ৰা ছোৱালীসকলৰ যাতে উপকাৰ হয় আৰু ল'ৰা ছোৱালীসকলে যাতে ভৱিষ্যতত কোনো প্ৰব্লেম ফেচ কৰিব লগা নহয়। আৰু এই ভিডিঅ'টোত আলোচনা কৰিম অতে অমিতা আৰু আতে আম, গোটেইখিনি আমি এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। আৰু গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটি যাতে বজাই দিয়ক, যাতে মই আপলোড কৰা ভিডিঅ'সমূহ আপোনালোকে সকলোৰে আগত চাব পাৰে। আৰু যদি আপোনালোকে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে বহুত বহুত ধন্যবাদ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অ আ হস্ৰই দীৰ্ঘই, ইয়াৰ পৰা লাগিব। তাৰপিছত হ'ল হস্ৰউ, তাৰ পৰা হস্ৰউ, দীৰ্ঘ উ, দীৰ্ঘ উ, ৰি, 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 এ, ঐ, ও, ঔ, স্বৰয়তে অমিতা, অমিতা, অমিতা আমি খাওঁ। সরায়াতে আম, সরায়াতে আম, সরায়াতে আম, আম আমি খাও। হর্ষই, হর্ষই, হর্ষইতে ইটা, হর্ষইতে ইটা, হর্ষইতে ইটা, ইটারে আমি ঘর সাজো।
দীর্ঘই দীর্ঘইতে ঈগল এবিধ চৰাই ঈগলে বহুত ওপৰলৈকে উৰিব পাৰে হর্ষৌতে উঠ হর্ষৌতে উঠ হর্ষৌতে উঠ উঠ মরুভূমির বাহন দীর্ঘতে উনহুতা উনহুতা উনহুতারে আমি সোয়েটার বানাও রি রিতে রিখি রিতে রিখি রিখিয়ে জপ তপ করে রিখিয়ে কি করে জপ তপ করে এতে এরাপাত 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 এবিধ গছ ওইতে ঐরাবত ওইতে কি ঐরাবত ঐরাবত মানে হাতি ওতে ওলকবি ওতে ওলকবি ওলকবি ওতে ওলকবি ওলকবি আঞ্জা আঞ্জা আমি খাও ওতে ঔটেঙা ওতে ঔটেঙা ঔটেঙা টেঙা লাগে
যদি ভিডিওটো ভাল পাইছে লাইক কৰক, কমেন্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক যিসকল বন্ধু বান্ধৱে মোৰ ভিডিঅ'সমূহ এতিয়ালৈকে চাব পৰা নাই। থ্যাংক ইউ।